আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বেষ্ট চিকেন কাৰী ৰেচিপি। এইখিনি কি লৈছোঁ ইতিমধ্যে আপোনালোকৰ আগত এইখিনি দেখুৱাইছোঁ মই। পিঁয়াজ ল'লোঁ, লং ইলাচি ডালচেনি ল'লোঁ, আদা নহৰু আৰু বিলাহী কাটি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটাত। আনফালে মই মাংসটো ধুনীয়াকৈ মছলা দি মাৰি থৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। আদা নহৰু বিলাহী আৰু পিঁয়াজ তিনিটা তাতে কাটি দিছিলোঁ মই। আনফালে মই কেৰাহীখন পাতি লৈছিলোঁ যিহেতু তাতে তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই লং ইলাচি ডালচেনি শুকান জলকীয়া দি দিলোঁ তাতে। আৰু যিখিনি পিঁয়াজ মই কাটি ৰাখিছিলোঁ, 4টা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি ৰাখিছিলোঁ, গোটেইকেইটা মই তাতে এড কৰি দিলোঁ। আনফালে মই এইখিনি পিঁয়াজখিনি ধুনীয়াকৈ মই এতিয়া ভাজি থাকিম। এতিয়া ধুনীয়াকৈ ভাজি যেতিয়া ৰঙচুৱা হৈ যাব, ৰঙচুৱা হোৱাৰ লগে লগে মই যিখিনি মাংস মই মাৰি থৈ দিছিলোঁ, ব্ৰইলাৰ মাংসটো, আজি মই ব্ৰইলাৰ মাংসটো আগতীয়াকৈ মাৰি থৈ দিছিলোঁ। তাতে মই মিট মছলা দিছিলোঁ, গৰম মছলা দিছিলোঁ, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি সকলোখিনি দি পেলাই মই তাতে মাৰি থৈ দিছিলোঁ। আনফালে মই মিক্সাৰত যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি তেলতে মই দি দিলোঁ। যেতিয়া পিঁয়াজটো ধুনীয়াকৈ মানে ৰঙচুৱা হৈ গ'ল, এইফালে মই ৰেড চিলি পাউডাৰ অকণমান দিলোঁ। তাতে মই এয়া দেখিছেনে কেটছ ধনিয়া পাউডাৰ দিলোঁ, ধনিয়া পাউডাৰ দিলোঁ আৰু তাতে মই MDH মছলা দিলোঁ, সেয়াও দি দিলোঁ। আপোনালোকৰ নিজৰ কথা, মছলাখিনি দিবও পাৰে, পিছত দিওঁ বুলিও দিব পাৰে। মই কিন্তু এতিয়াই দি লৈছোঁ সকলোখিনি মছলা। আপোনালোকে চাই থাকিব কি মছলা এড কৰিছোঁ। সকলোখিনি মছলা এনেদৰে মই এড কৰি ল'ম। লৈ মই ধুনীয়াকৈ গোটেইখিনি মিশ্ৰণখিনি মিক্স কৰি ল'ম। লোৱাৰ পাছত মই অলপ এনেদৰে ভাজি থাকিম। 5 মিনিটমান এনেদৰে ভাজি অলপ মানে যেতিয়া গোটেই তেলটো ছাইডত বিৰিঙিব তেতিয়া মোৰ হৈ যাব মছলাৰ পেষ্টটো। মছলাৰ পেষ্টটো যিমানে আপোনালোকে ভাজি মছলাৰ পেষ্টটো বনাই থাকিব, সিমানেই মাংসটো বেছি টেষ্টি হয়। এতিয়া মোৰ মছলাৰ পেষ্টটো হৈ গ'ল যিহেতু তাতে মই মাংসটো এড কৰি দিলোঁ আৰু মাংসটো ধুনীয়াকৈ সিজিব দিম। আপোনালোকে 5 মিনিট বা 10 মিনিটমান ধুনীয়াকৈ সিজাই থাকিব মাংসটো গাপ দি। তাতে মাংসটো মোৰ ইতিমধ্যে সিজিয়ে গ'ল। তাতে মই আলুটো এড কৰি দিলোঁ। আলুটো এড কৰাৰ পাছত সকলোখিনি ধুনীয়াকৈ মিশ্ৰণখিনি মই আলুৰ লগত মিলাই দিলোঁ। তাৰ পাছতে মই এনেদৰে 5 মিনিট 10 মিনিটমান আকৌ ঢাকোন দি লৰাই থাকিম। আপোনালোকে যিমানেই ঢাকোন মাৰি পেলাই লৰাই থাকিব সিমানেই ধুনীয়াকৈ সিজি যায়। আলুটো সিজি গ'ল যিহেতু তাতে মই উতলা গৰম পানী এখিনি এড কৰি দিলোঁ। উতলা গৰম পানীখিনি এড কৰাৰ পাছতে ধুনীয়াকৈ মই উতল আহিবলৈ দিলোঁ, গাপ দি দিলোঁ। তাৰপাছতে এয়া উতল আহিলৈ এয়া মাংসটো দেখিছেনে ইমান ধুনীয়া কালাৰ এটা উঠি গৈছে আৰু গ্ৰেভি টাইপৰ হৈ গৈছে। এতিয়া মাংসটো অলৰেডি মোৰ হৈ গৈছে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব।